Hello everyone, welcome to my another video. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আলু, কণী, বিলাহী আৰু পটল একেলগে বইল কৰি লৈছোঁ ধুনীয়াকৈ। দেখিছে একেলগে হৈ যায়, এনেদৰে বইল কৰি ল'লে এয়া হৈ গ'ল। এতিয়া কেৰাহীখন উঠাই দিছোঁ। এতিয়া বাকলি গুচাই ল'লোঁ আলু কণীখিনিত, পটলখিনিৰ অলৰেডি গুচোৱা আছিলে। এতিয়া মই কণীখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া গোল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। এতিয়া হালধি অকণমান দি দিম কালাৰৰ কাৰণে। এয়া হৈ গ'ল ভাজি। এতিয়া সেইখিনি তেলতে মই আলু আৰু পটলখিনি দি দিম। মই আগতে পিঁয়াজখিনি দি দিছোঁ, একেলগে পিঁয়াজখিনিও ভাজি হৈ যাব। এয়া আপোনালোকে এনেদৰে বনাই খায়নে আলু, কণী, পটল, বিলাহীৰে? যদি খাই কমেণ্ট কৰি জনাব, আৰু যদি নাখায় এনেদৰে এবাৰ জৰুৰ বনাই খাব, বহুত টেষ্টি হয় খাবলৈ। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এইখিনি আঁতৰাই ল'লোঁ ভাজি পেলাই, দেখিছে। এতিয়া আকৌ অকণমান তেল দি দিছোঁ মই। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দিম আদা নহৰুৰ পেষ্ট। মই আদা নহৰু বনাই পেলাই ফ্ৰিজত ধুনীয়াকৈ থৈ দিওঁ, এসপ্তাহলৈকে থাকে। তাৰপিছত এয়া বিলাহীখিনি অকণমান পিটিকি লৈছোঁ কৰচখনেৰে, দেখিছে এনেদৰে ভাঙি লৈছোঁ। এতিয়া মই বিলাহীখিনি দি দিছোঁ, গোটেইখিনি ধুনীয়াকৈ লৰাই চৰাই দিম। এয়া ধুনীয়াকৈ লৰাই চৰাই দিছোঁ। এইখিনিতে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। এয়া দিছোঁ মই নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া দি দিছোঁ ইয়াতে। ক'ৰ পৰা চাই মোক কমেণ্ট কৰি জনাব, আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই ভাজি থৈ দিয়া আলু, কণী, পটলখিনি ইয়াতে দি দিছোঁ, দি ধুনীয়াকৈ লৰাই চৰাই দিম। এয়া আলু কণীটো সকলোৱে খায়, এনেদৰে খায়নে নাখায় বাৰু কমেণ্ট কৰি জনাব এবাৰ। এয়া দেখিছে ইমান ধুনীয়া কালাৰ হৈছে। অকণমান জালুকৰ গুড়াও দি দিব ইয়াতে। আমি মাংস ইমান যোগাৰ কৰি বনাওঁ হয়নে, মছলা চছলা দি টেষ্টি কৰি। বেলেগ চব্জিবোৰো যদি তেনেদৰে বনাওঁ খাবলৈ বহুত সোৱাদযুক্ত হয়। এতিয়া মই সৰু গ্লাছেদি 1 গিলাচ পানী দি দিছোঁ। আপোনালোকে জোখামতে পানী দি দিব, কাৰণ সকলোখিনি বইল বস্তু। এয়া উতল আহিলত হৈয়ে গ'ল প্ৰায়, দেখিছে এনেদৰে। চব্জিখন দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এবাৰ জৰুৰ বনাই খাব। এতিয়া মই জ্বলা দুটা এনেই দি দিছোঁ ওপৰতে, বাবুই জ্বলা নাখায় সেইকাৰণে। ভালদৰে এক উতল আনিবলৈ দিব। এতিয়া মই অকণমান গৰম মছলা দি দিছোঁ। এয়া গৰম মছলা মই ঘৰতেই ৰেডি কৰি ৰাখোঁ, কিনি আনি পেলাই মিক্সিত ধুনীয়াকৈ খুন্দি থওঁ ধুই পেলাই। ইয়াতে মই 1 চামুচ ঘি দি দিছোঁ। এয়া আপোনালোকে নাখালে স্কিপ কৰিব পাৰে ঘিটো। এয়া থেংক ইউ ফৰ ৱাচিং।